Hello everyone. Hi everyone. আজি আমি গুৱাহাটীৰ পানবজাৰ বানেশ্বৰ দেৱালয়লৈ আহিছোঁ। বানেশ্বৰ দেৱালয় এটা পুৰণা হিষ্ট্ৰিকেল মন্দিৰ, কিন্তু ইয়াৰ বিষয়ে বহুত উল্লেখ নাপায়। এইটো হ'ল বানেশ্বৰ মন্দিৰ, শিৱ মন্দিৰ, বানেশ্বৰ শিৱ মন্দিৰ। এই শিৱ মন্দিৰটো আহোম ৰজা চন্দ্ৰকান্ত সিংহই 1820 চনত সজাইছিলে। এইটো আছাম ব্ৰিটিছৰ আছাম গেজেটিয়াৰ যিটো ৰেকৰ্ড, তাত আমি মানে পাইছোঁ এই বিষয়ে যে 1820 চনত এইটো বানেশ্বৰ দেৱালয়টো বনাইছিলে আহোম ৰজা চন্দ্ৰকান্ত সিংহই। আহক আমি আপোনালোকক অকণমান মন্দিৰটো ওচৰৰ পৰা দেখাওঁ। ধুনীয়া মন্দিৰটো। হয়, এয়া বানেশ্বৰ দেৱালয় শিৱলিংগ, দুটা শিৱলিংগ। বানেশ্বৰ মন্দিৰটো হিষ্ট্ৰিকেল, মানে হিষ্ট্ৰিকেলি হয়, কিন্তু বস্তু ইমান পাব্লিচিটি নাই। এতিয়া আহোম ৰজা চন্দ্ৰকান্ত সিংহই 1820 চনত যেতিয়া বনাইছিল, সেইটো এটা বহুত হিষ্ট্ৰিকেলি মানে ডিষ্টাৰ্ব, অসমৰ কাৰণে ডিষ্টাৰ্ব সময় আছিলে। ম্যানমাৰৰ ৰজাই আক্ৰমণ কৰিছিল অসমত, আৰু মানে অসমৰ ৰাজনৈতিক অৱস্থা একদম স্থিৰ নাছিল। কিন্তু তেনেকুৱা সময়তো লিমিটেড ৰিচৰ্চেৰে চন্দ্ৰকান্ত সিংহই মানে এই মন্দিৰটো তেতিয়াৰ দিনত বনালে। এনেকুৱা ধুনীয়া ধুনীয়াকৈ দুটা শিৱলিংগ, এইটোহে আছে ন? অঁ, মই এনেকৈ দুটা পুৰণা দিনৰ শিৱলিংগ এই মন্দিৰতে যি দেখা পাইছোঁ। আমি আপোনালোকক অকণমান ছাইড ৱাইজ দেখাই আছোঁ। এই বানেশ্বৰ মন্দিৰৰ কাষৰ পৰা আপোনালোকে চাওক ডিটেইলছটো, ঠিক আছে। মন্দিৰটো কি ডাবঠা আছে নেকি? মন্দিৰটো ভেলুটো হেৰিটো চাগে গ্ৰাউণ্ড লেভেলটো ডাউন হৈ গ'ল এতিয়া। ওপৰত ওম লিখা আছে। থাকে অঁ। আনফৰ্চুনেটলি কি হ'ল, বেছি ডিটেইলছ আমি এই মন্দিৰৰ বিষয়ে পোৱা নাই। এই জাষ্ট অকণমান এইখিনি ডিটেইলছ পালোঁ। বাট যিহেতু হিষ্ট্ৰিকেল মন্দিৰ হয়, পুৰণা দিনৰ মন্দিৰ হয়, আজিৰ পৰা 200 বছৰ আগৰ মন্দিৰ। চ' আমি ভাবোঁ যে এই বিষয়ে আমাৰ অসমৰ ৰাইজে জনা উচিত, মানে আৰু বাহিৰৰ মানুহবিলাকেও জনা উচিত অসমৰ এই মানে মন্দিৰটোৰ বিষয়ে। চন্দ্ৰকান্ত সিংহৰ বিষয়ে অলপমান বিশদভাৱে আমি আপোনালোকক এটা পৰৱৰ্তী ভিডিঅ'ত জনাম আপোনালোকক। আহক আপুনি ফ্ৰণ্টৰ পৰা অকণমান মন্দিৰটো দেখাওঁ। আজি গুৱাহাটী আহি থাকোঁতে ৰাস্তাত মানে বহুতকেইটা হিষ্ট্ৰিকেল জেগা চালোঁ আৰু ভাল লাগিলে। বানেশ্বৰ দেৱালয়টোৰ বিষয়েও আপোনালোকক অকণমান জনাই ভাল লাগিল। আশা কৰোঁ অসমৰ মানুহবিলাক বা দল সংগঠন হওক, এইবিলাক মন্দিৰবিলাকৰ আমাৰ বুৰঞ্জীৰ বস্তুবিলাকৰ বিষয়ে অকণমান প্ৰচাৰ কৰক, মানুহবিলাক সজাগো হওক, মানুহবোৰ আহক। এই মন্দিৰটোৰ এতিয়া প্ৰেজেণ্ট ষ্টেটাছটো গম নাপাওঁ, বাট মন্দিৰটো আছে আৰু ইয়াতে আমি দুয়োজনে সেৱা ভক্তিও জনালোঁ। বাকী সকলোকে হেপী উইকেণ্ড, ভালকৈ থাকিব, সুস্থ হৈ থাকিব, সুস্থ হৈ থাকিব। হেপী উইকেণ্ড, হেপী ছানডে'।